হেল্ল' গাইজ মোৰ এটা নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ আৰু চাওক বৰ্তমান দুপৰীয়া ভাত মই নিজে বনাই আছোঁ আৰু বনাইছোঁ ভাত পানী হৈ গ'ল কিন্তু মাংস বনাই আছোঁ চাওক আজি অলপ মছলাটো কাৰাকৈ দিছোঁ মানে মাংসত মানে আমি গোটা গোটা আলু দি দিছোঁ মানে ফালি দিয়া নাই আজি আলুটো অলপ সৰু যিহেতুকে চাওক গোটা গোটা আলু দি দিছোঁ আৰু মানে মছলাটো অলপ সৰহকৈ দিছোঁ আজি মানে শুকান জলকীয়া গুড়ি এনেকৈ কিবা কিবি মানে ৰঙা হৈ গৈছে চাওক ঈদৰ দিন আৰু যিমান আমাৰ মুছলিম ল'ৰাখিনি আছিলে মানে চব ছুটি গৈছে ঘৰতে আৰু আজি মানুহ কম ইয়াত সেইকাৰণে মানে নিজে বনাই আৰু খাই আছোঁ আজি মানে এটা ভাত বনাই হ'ল গা পা ধুই আমি গৈ ধুনীয়াকৈ গা পা ধুই খাম আৰু তো জনালোঁ তাকে সকলোকে এয়া